ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া বাজি আছে 9টা। মই যাম বাহঁতৰ ঘৰলৈ, মানে ৰহালে, আৰু মোৰ লগত মনীষাও যাব। তাইক মই মাতিছোঁ, তাই আহি আছে। চ' বাহঁতৰ ঘৰলৈ যাওঁ মানে আজি যোৱাকালি ভিনদেউৰ বাৰ্থডে আছিলে, আৰু সদায় আপত্তি কৰি থাকে আমি নাযাওঁ সিহঁতৰ ঘৰলৈ, মানে তাহাঁত জেঠাইহঁতৰ ঘৰলৈ। মানে তাই যেতিয়া ঘৰলৈ আহে তেতিয়া ভিনদেউ আহে আমাৰ ঘৰলৈ, আমাৰ ভাত চাত খায়, কিন্তু আমি নাযাওঁ। তাৰপিছত সেয়া আপত্তি আৰু। তাৰপিছত মই বোলো নাই, গৈ আহোঁ আজি, ঘৰত আছোঁ যেতিয়া। চ' এইয়া আমাৰ মনীষা আহি পালে। ঐ লৈছ ড্ৰেছটো? বাহ, বেগ চেগ লৈ মনীষা একদম সাজি কাচি আহিছে, ৰিলছ বনাব বোলে, ভিডিঅ' আজি একদম কাপোৰ তাপোৰ লৈ আহিছে। আহক আহক। কি খালি তই? আমি যাবলৈ ওলালোঁ। আমি তেল চেল ভৰাই আহি পালোহি। আমি মানে মোৰ মানে চকাত হাৱাটো অকণ কম কম দেখিছোঁ, তো সেইকাৰণে ভাবিছোঁ একেবাৰে অকণমান ভৰাই লওঁ যদি কমি আছে। মই লগাইছোঁ লিপষ্টিক। তাই ঘৰত সময় নাপালে লিপষ্টিক লগাবলৈ। আমি জেঠাইহঁতৰ ঘৰ আহি পালোঁ, আৰু পমীয়ে মোক ফোন মাৰি আছে, মই দেখিছোঁ, কিন্তু মই জানি বুজি তাই ফোনটো উঠোৱা নাই। জ্বালা। অঁ, কোনোমতে পাইছোহি। ক'ত পমি? ৰেডি হোৱাই নাই নে এনেকৈ যাবি? এই আমাৰ পমিলা আনিব, মই ভৰি গতি। এয়া ক্ৰীম আৰু চুঙাত দিয়া পিঠা। এয়া ছোৱালী ঘৰলৈ টোপোলা। কি কি পাণ আৰু কি? পিঠা। এই পেকেট দুটা তাতে ভৰাই দিছোঁ হা, সেয়া দুটাক দি দিবি। দুটা কোন? অঁ হেৰিয়ে আইমন। অঁ অঁ, যাওঁ, বাই বাই। থাকা আৰু হাৰ্ডিকেইডাল লৈ আহিম মাংসৰ। জেঠুৰক আমি মানে গৈ আছোঁ বাহঁতৰ ঘৰলৈ, মেইনলি বাৰ্থডে আৰু কি আছে, মৌ যুঁজ। মৌ যুঁজ চাবলৈ আমাক মাতিছে, তো আমি মৌ যুঁজ চাবৰ কাৰণে গৈ আছোঁ। নাজানো আমি মৌ যুঁজ দেখি পাওঁ নে বেলেগ কিবাই দেখি পাওঁ, খালি ওলাইছোঁ আৰু মৌ যুঁজলৈও বুলি। তাৰপিছত আমি ননৈ পাৰ হৈছোঁ। ননৈ বৰঘাটৰ পৰা কিমান টাইম লাগে পমি? 20 মিনিটমান লাগে ন? আমি আৰু 20 মিনিট, আধা ঘণ্টাৰ ভিতৰত আমি গৈ পাই আছোঁ। চ' এইটো কি আছে? আমি কি কেক ল'ব আহিছোঁ? আমি কেক ল'ব আহিছোঁ ভিনদেউৰ কাৰণে, বিলেটেড বাৰ্থডে। আমি মানে যোনখন দোকানৰ পৰা কেক কিনিবলৈ সোমাব লৈছোঁ, সেইখন দোকানত ভিনদেউ ৰখি আছে, মই দেখিলোঁ। তাৰপিছত আমি অকণ আগত আহি পেলাই ৰৈ আছোঁহি। ভিনদেউ কিবা ল'ব আহিছোঁ চাগে। পিছফালে চা, যদি গ'ল যাব পাৰিম। পালোহি। ক'লে গ'লি? এই আমাৰ গেৰেলি। কি বনাইছ খাবলৈ? আলু পিটিকা, মাটিমাহ, ৰঙালাও ভাজি। আজি মানে হেৰি যে বৃহস্পতিবাৰ, আজি ভেজ পুৰা। এঠাই দি পঠিওৱা পিঠা তাই আমাক খাবলৈ দিছে। দিম ৰ, বনাই থৈছোঁ নহয়। অঁ, মোৰ যে মিঠা খাবলৈ মন নাই, কিবা নিমখীয়া থাকিলেহে দিবি হা। অঁ, সেইবোৰে। পিঠা আছে এইবাৰ বাৰ্থডে 3 নম্বৰ কেক। হে, কাটক আৰু নিজৰ বুলি। এটা নিজে কিনিছো, এটা অফিচত, এটাতো কোনে আনিছে নাজানো আৰু। কাটোনে? সঁচাকে নে? কাটো দে, কাটোনে? Happy birthday to you, happy birthday to you, happy birthday dear Bhindu, happy birthday to you. কেকটো ফটো মাৰিলি নে নাই? হা? মই নাখাওঁ দে, এখন কিম কণ দিছে মোক অকলে।
খাদ্যত আক্ৰমণ কৰোঁ আমাৰ প্ৰথম আহাৰ পাইছেহি ৰুটি আৰু চব্জি এইটো খাই পেলাই মানে আমাৰ পেট ঠাণ্ডা কৰিব দিছে পেট গৰম কৰিবলৈ আৰু বস্তু আছে এইজনী কি নাম তাই তৃপ্তি তৃপ্তি প্ৰাপ্তি প্ৰাপ্তি দেখিছ মামী একে নামে পাহৰি গৈছে আৰু এয়া আমাৰ খানা এবিধকে আহি আছে এতিয়া খাবলৈ মানা কৰিছে লাহে লাহে বোলে মাটি দালি হাঁহৰ মাংস ব্ৰইলাৰ ভাজি মাছ আহি আছে আৰু কিবা কিবি আইটেম আহি আছে মাছৰ কণী মাছ আমি এঘুমতি মাৰিলো মই মনিষাক কৈছো মনিষা অলপ পাৱাৰ নেপ লৈ লওঁ মনিষা কৈছে ক'ত আছিলে যাওঁগে কিয় আকৌ ৰাতিপুৱা দেউতা অফিচ যাব গাড়ী চাই লাগিব বাইকটো যাব নাথাকো আহিম আকৌ থাকাকে নালাগে থাকাকে আহিম আকৌ এদিন নালাগে আমি খাই বৈ যাবলৈ ওলাইছো এঘুমতি মাৰিলো আমি মই কথা কৈ আছো সি এনেকে জুমি চাই আছে খালো গলো আমি খালি মহ যুঁজ চাবলৈ নগলো বহুত হয় নি মহে খেদাইছে নেকি খেদাইছে ইমানে টোপনি ধৰিছে ভাত খাই মানে মই ৰ'ব নোৱাৰিলো একদম ধুনীয়াকে পাৱাৰ নেপ এটা লৈ লৈছো মনিষাই বেগৰ পৰা উলিয়াই দিছে পাৱাৰ নেপ তাইক মই কৈছো মনিষা পাৱাৰ নেপ লৈ লওঁ তাই কৈছে বেগত আছেতো তাই মানে চাৰ্জাৰ বুলি ভাবিলে নে পাৱাৰ বেংক বুলি শুনিলে চাগে বাই বাই ঐ যাওঁ দেই ভিন্দো বাই বাই টাটা দিয়া টাটা আকৌ আহিম লাকি কোনজনী জুমি চাইছে যাওঁ দে ভিন্দো আহিছো এইটো জানো না আজিকালি তেজপুৰ ফালে যাব লাগিব তাৰপিছতহে ঘূৰিব পাৰি মই সেইদিনা আহি পেলাই মই বোলো গাড়ীখন কিবা ভুল গাড়ীতে উঠিলো নে কি হ'ল বোলো তাৰপিছত চাইছো নহয় তেজপুৰ জানা পৰ্টা একদম তেজপুৰৰ পৰা বোলে ঘূৰিবলৈকে কমটি মজা লাগিলে হয় চৰকাৰে এই তেজপুৰ নগাঁও সুগন্ধি মজা ভাত পাই কিন্তু এইখনত ডিভাইন ক'ত এই নতুনকে খুলিছে নেকি এইখন আগফালে এই আমাৰ টাইটানিক নগাঁৱৰ টাইটানিক আরে জাহাজ দেখুন এখন ওয়াও এইখনত আহিব লাগে এদিন মই এটা ভিডিওটো দেখিছো আমি আহিম হা এদিন মই আকৌ আহিম নহয় ঘৰলে তেতিয়া আমি আহিম ইয়ালে বহুত ধুনীয়া লাগিছে গাই চাব পাৰে ইমান ধুনীয়া লাগিছে এদিন যাব লাগে খাইব লাগে ডিভাইন খনতে সোমাইছে দেই গাড়ীখন মিছো let's be friends and I just see how this one ends grab my passport and my hand পালোহি পমিহঁতৰ ঘৰ মোৰ গাড়ীৰ ভিতৰত ইমান গৰমহে লাগিছে ঠাণ্ডা ন অলপ নামি পমিলাৰণী ব্ৰহ্মক বিদায় দি দিওঁ যাওঁ চবকে বাই বাই ঢেৰ বিহু খালো পমিয়া আহিছিলো আমি পমিক নমাবলে পমি আকৌ আমাৰ লগতে আহিছে তাই লগৰ ছোৱালী এজনীয়ে মানে APSC হেৰি হ'ল কি ইণ্টাৰভিউ ক্লিয়াৰ হ'ল তো তাকে খবৰ ল'বলৈ যায় তাই যোৱা অলপ ইনস্পায়াৰ হৈ আহা তুমিও পাবা পঢ়িবা তাৰপিছত প্ৰথম দৰমহাটো মোক দিবা তুমি ধন্য
বাই 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 গাড়ীখন যাই লওঁ ৰখা যা যা ৰখি আছে আকৌ এখনো মই দৰ্জাখন খুলিব লাগে বাই 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 আকৌ লগ পাম এপিএসসি ক্লিয়াৰ কৰি লগ পাম এপিএসসি ক্লিয়াৰ কৰি লগ পাম একেবাৰে মনীষা আৰু মই আহিছোঁ পকৰি খাব মানে পেকিং কৰাই লৈ যাম চ' হে এভৰিৱান আমি আহি পালোঁ ঘৰ এই আমাৰ মনীষা ৰাণী কিৰকিৰাণী তাৰপিছত ভিডিঅ'টো ইমানে আছিলে আৰু আপোনালোকে চাই ভাল পালে যদি চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চ' আজিকালি ইমানে আছিলে বাই